আজি মই গৈছোঁ নিউ জিলিকি হোটেল আৰু সেই হোটেলখন আগতে দমদমা তিনিআলিত আছিল আৰু এতিয়া দমদমা কলেজৰ কাষত লৈ যোৱা হৈছে আৰু বৰ্তমান মই তাত গৈছোঁ। ত' ভিডিঅ'টো আৰম্ভ কৰি আমি জিলিকি হোটেল আহি পালোঁ আৰু ইয়াতে আমি অলপ কিবা খাম আৰু চ' ভিতৰখিনি মই দেখুৱাবলৈ চেষ্টা কৰিম। চ' ভিডিঅ'টো চাই থাকিব। ভিতৰলৈ গৈছোঁ আমি। পইচা নিদিছে অলপমান দিব। বেঠে বেঠে আৰু ইয়াৰ ভিতৰৰ পৰিৱেশ মলা চমচম লৈছোঁ আৰু মই মলা চমচম খাই আছোঁ বৰ্তমান। মাৰি আছে আৰু বৰ্তমান আমি টোটেলি ভিতৰৰ পৰা খাই ওলাই আহিলোঁ আৰু এতিয়া ঘৰলৈ গৈ আছোঁ আমি। জিলিকিত খালোঁ কিবা কানি অলপ আৰু এখন কাৰ ছাৰ্ভিচিং হয় আৰু লগতে আমি কলেজ আহি পালোঁ। এতিয়া এই কলেজ এখন দমদমা কলেজ হয়। এইখনে দমদমা কলেজ। ইয়াত BSc নাই, অকল BA আছে। আৰু এইটো দমদমা চক হয় আৰু ইয়াত বহুত মানুহ মানে ভিৰ হৈ থাকে আৰু ইয়াতে মানে আগতে জিলিকিখন আছিল আৰু ইয়াতে এইখন এতিয়া তাতে লৈ যোৱা হৈছে। বৰ্তমান মই জিলিকিৰ পৰা এতিয়া ঘৰ আহি পালোঁ আৰু মই অলপ ৰেষ্ট লৈ আছোঁ। চ' জিলিকিত গৈ ভালেই লাগিল। তাৰ পৰিৱেশটো বহুত ধুনীয়া হয় আৰু ভিতৰতো সকলোখিনি মানে চাফ চিকুণতাৰে ৰাখিছে আৰু ফ্ৰণ্টত গাড়ী পাৰ্কিঙৰো ব্যৱস্থাখিনি আছে। চ' বহুতখিনি ভালেই আৰু আগত যিখন আছিল তাতকৈ বহুতখিনি মানে সুবিধাজনক হৈছে। চ' তালৈ সকলোৱে যাব বুলি আশা ৰাখি এই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। চ' ভাল লাগিলে লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব।